চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। নমস্কাৰ, আজি মই মোৰ ইউটিউব চেনেল চিত্ৰলেখা পাকঘৰলৈ লৈ আহিছোঁ এটা ধুনীয়া মাছৰ ৰেচিপি। গতিকে আহকচোন মইনো এই মাছৰ ৰেচিপিটো কেনেধৰণে বনাইছোঁ সেইবাবে আপোনালোকে মোৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে যেন চায়। এয়া মই লৈ লৈছোঁ এটা আধা কিলো ওজনৰ ৰূপচন্দা মাছ। ইয়াক মই ধুনীয়াকৈ ধুই বাছি ধুনীয়াকৈ এনেধৰণে কাচি লৈছোঁ। আপোনালোকে বেলেগ মাছো ল'ব পাৰে। এতিয়া মই লৈ লৈছোঁ এটা ডাঙৰ বিলাহী, দুটা কেঁচা জলকীয়া আৰু এটা নেমু টেঙা আৰু ডাঙৰ এটা পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াৰ লগত লৈছোঁ এটা আলু আৰু এয়া লৈছোঁ মই গুড়ি মছলা মিহলি কৰি লৈছোঁ। ইয়াত আছে জালুক, কৰগুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু ইয়াত নিমখো লৈ লৈছোঁ মই আৰু ইয়াত মিঠাতেলো একেলগে মিক্স কৰি লৈছোঁ এচামুচমান আৰু এয়া মই এতিয়া আদা আৰু নহৰু বটাৰ লগত গোটেইখিনি মই মছলা মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই এয়া ধুনীয়াকৈ মছলাখিনি গোটেইটো মাছতে মই লগাই ল'ম দুইফালে আৰু এনেধৰণে মই গোটেইখিনি মছলা সানি লোৱাৰ পিছত ইয়াত মই গোটেইখিনি বিলাহী, নেমু টেঙা আৰু আলু, পিঁয়াজ এইখিনি মই জলকীয়াৰ সৈতে এইখিনি মই এতিয়া লৈ এখন অভেনৰ থালত মই লৈ লৈছোঁ আৰু এইখিনি এতিয়া মই অভেনটোত মই ভৰাই দিলোঁ। অভেনটো মই 200 ডিগ্ৰী চেলচিয়াছত গৰম হ'ব দি থৈছিলোঁ। এতিয়া মই 180 ডিগ্ৰী চেলচিয়াছত 40 মিনিটৰ কাৰণে হ'বলৈ থৈ দিম। এতিয়া মোৰ 40 মিনিট হৈ যোৱাৰ পিছত ধুনীয়াকৈ মাছটো হৈ গ'ল আৰু দেখিছেনে দেখাটো ধুনীয়া হৈছে আৰু ইয়াক খাবলৈও ভাল হ'ব। আৰু এতিয়া এনেদৰে সজাই লৈ খোৱাহে কথা। গতিকে আপোনালোকেও মোৰ এই ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে আপোনালোকেও ধুনীয়াকৈ বনাই খাবলৈ চেষ্টা কৰে যেন। আপোনালোকৰ মৰম আশা কৰি আজি চিত্ৰলেখাৰ পাকঘৰৰ খণ্ডটি ইমানতে সামৰিলোঁ। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে চিত্ৰলেখা পাকঘৰে জীয়াই থকাৰ প্ৰেৰণা পাব। ধন্যবাদ।